নমস্কাৰ, মোৰ নাম চয়নিকা বুঢ়াগোহাঁই। অসমী জীয়ৰী তুমি বীৰাংগনা, দেশৰ কাৰণে প্ৰাণ বিসৰ্জিলা। ধন্য তোমাৰ জীৱন, তোমাৰ জীৱনৰ নাই তুলনা। বুৰঞ্জীৰ পাতত অতীতৰ মহিয়সী নাৰীৰ ত্যাগৰ কাহিনী সোণালী আখৰেৰে জিলিকি আছে। তেনে এগৰাকী সাহসেৰে পৰিপূৰ্ণ নাৰী হৈছে অসমৰ কনকলতা বৰুৱা। কনকলতা বৰুৱাৰ জন্ম হৈছিল 1924 চনৰ 22 ডিচেম্বৰ তাৰিখে অসমৰ শোণিতপুৰ জিলাৰ বৰঙাবাৰী অঞ্চলত। তেখেতৰ পিতৃৰ নাম কৃষ্ণকান্ত বৰুৱা আৰু মাতৃৰ নাম কৰ্ণেশ্বৰী দেৱী। অতি দুখৰ বিষয় যে কম বয়সতে পিতৃ মাতৃক হেৰুৱাই তেখেত আইতাকৰ তত্বাৱধানত ডাঙৰ দীঘল হৈছিল। প্ৰাথমিক বিদ্যালয়ৰ দেওনা পাৰ হোৱাৰ পিছত তেখেত উচ্চ শিক্ষা লাভৰ পৰা বঞ্চিত হয়। তথাপিও ঘৰতে পৰিয়ালৰ সদস্যৰ পৰা কেইবাগৰাকীও মহিয়সী নাৰীৰ কথা শুনিবলৈ পাই স্বদেশপ্ৰেম আৰু বীৰত্বৰ কাহিনীয়ে তেখেতক আকৃষ্ট কৰিছিল। সেই সময়ত স্বাধীনতা আন্দোলনৰ জাগৰণে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো ঢৌ তুলিছিল। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ দৰে বিভিন্নজন মহান ব্যক্তিৰ বক্তৃতা শুনি তেখেত স্বদেশপ্ৰেমৰ বাবে সংকল্পবদ্ধ হৈছিল। তেওঁলোকৰ মুখত মহাত্মা গান্ধীৰ সত্যাগ্ৰহৰ বাণী শুনি তেওঁ উৎফুল্লিত হৈছিল। তেওঁ স্ব-ইচ্ছাই মৃত্যুবাহিনীত নামভৰ্তি কৰিছিল। 1942 চনত সমগ্ৰ ভাৰতবৰ্ষত ইংৰাজৰ বিৰুদ্ধে ভাৰত ত্যাগ আন্দোলন গঢ়ি উঠিছিল। অসমতো ইয়াৰ পূৰ্ণগতিত প্ৰভাৱ পৰিছিল। সেইমতে 20 ছেপ্টেম্বৰত কংগ্ৰেছৰ পতাকা উৰুৱাবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয়। সেই উদ্দেশ্যে বৰঙাবাৰীৰ পৰা কলমপুৰ আৰু বৰ্মাজান মৌজাৰ ৰাইজৰ এটা ডাঙৰ দল গহপুৰ অভিমুখে আগবাঢ়ি গৈছিল। পূবফালৰ পৰা কলাবাৰী, ডুবিয়া আদি অঞ্চলৰ ৰাইজ একে সময়তে গহপুৰত উপস্থিত হৈছিলগৈ। পতাকা উৰুৱাবলৈ লোৱা মুহূৰ্তত পুলিচে বাধা দিওঁতে কনকলতাই বীৰ দৰ্পে কৈছিল, মই মোৰ কৰ্তব্য কৰি যাম, তোমালোকে তোমালোকৰ কৰ্তব্য কৰি যাব পাৰা। ইয়াৰ লগে লগে পুলিচে গুলীবৰ্ষণ কৰিছিল আৰু লগে লগে কনকলতা তেজেৰে ৰাঙলী হৈ মাটিত ঢলি পৰিছিল। 1942 চনৰ 20 ছেপ্টেম্বৰ তাৰিখে দেহাৱসান ঘটা এইগৰাকী মহিয়সী নাৰীক শ্ৰদ্ধাঞ্জলি জনাই মই মোৰ সামান্য দুআষাৰ সামৰণি মাৰিছোঁ। ধন্যবাদ।